Hello student, আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ চিফ মিনিষ্টাৰ স্পেচিয়েল স্কলাৰশ্বিপ স্কিম টেলেঞ্চাৰ্ছ এক্সামিনেশ্যন 2019 বৰ্ষৰ বৃত্তি পৰীক্ষাৰ পঞ্চম শ্ৰেণীৰ প্ৰশ্ন কাকতখন তোমালোকক এবাৰ দেখুৱাই লৈছোঁ। এই প্ৰশ্ন কাকতখনৰ পৰা পৰিৱেশ বিষয়টোৰ প্ৰশ্নোত্তৰখিনি আমি এই ভিডিঅ'টিত সমাধান সৈতে আলোচনা কৰিম। চ' ষ্টুডেণ্ট, তোমালোকে যদি এতিয়াও আমাৰ আগৰ 4টা খণ্ড তোমালোকে চোৱা নাই, প্ৰথমটি খণ্ড আমাৰ সাধাৰণ জ্ঞানৰ ওপৰত আছিলে, দ্বিতীয়টি ইংৰাজী বিষয়ৰ ওপৰত, তৃতীয়টো তোমালোকৰ অসমীয়া বিষয়ৰ ওপৰত আৰু চতুৰ্থটি তোমালোকৰ গণিত বিষয়ৰ ওপৰত আছিলে। চ' ষ্টুডেণ্ট, তোমালোকে এই ভিডিঅ'কেইটা যদি চোৱা নাই, তলত থকা লিংক ডেছক্ৰিপশ্যনত তোমালোকে যি লিংক পাবা তাৰ পৰা তোমালোকে চাই ল'ব পাৰা। আৰু যদি তোমালোকে এই ভিডিঅ'টো আমাৰ আজি পৰিৱেশ বিষয়ৰ প্ৰশ্নোত্তৰসমূহ ভালদৰে জানিবলৈ বিচাৰা, এই ভিডিঅ'টো তোমালোকে স্কিপ নকৰি শেষলৈকে চাই থাকিবা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিবা। আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছা, এটা কাম কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যন বাটনটো প্ৰেছ কৰি দিবা, যাতে আমাৰ চেনেলৰ পৰা এনেদৰে শিক্ষাৰ লগত জড়িত ভিডিঅ'সমূহ তোমালোকে সকলোতকৈ আগতে লাভ কৰি গৈ থাকিব পাৰা। ষ্টুডেণ্ট, দেৰি নকৰি তোমালোকৰ বাবে ভিডিঅ'টো আগবঢ়াই নিছোঁ। তো ষ্টুডেণ্ট, এতিয়া তোমালোকক 1 নম্বৰ প্ৰশ্নটিত সুধিছে যে পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা। তো ষ্টুডেণ্ট, পেঙ্গুইন চৰাইৰ যি গাৰ গঠনটো কেনেকুৱা হয়, ডিম্বাকৃতিৰ হয় আৰু ইহঁতৰ যি গাটো সৰু পাখিৰে আৱৰা আৰু ডেউকা দুখন বহুত সৰু হয়। তো ষ্টুডেণ্ট, এতিয়া তোমালোকক 6 নম্বৰ প্ৰশ্নটিত সোধা হৈছে 2019 চনত মৰণোত্তৰভাৱে ভাৰতৰত্ন পোৱা অসমীয়া ব্যক্তিগৰাকীৰ নাম কি। তো ষ্টুডেণ্ট, ডক্টৰ ভূপেন হাজৰিকাদেৱে কি কৰিছিলে, 2019 চনত মৰণোত্তৰভাৱে ভাৰতৰত্ন পাইছিলে। তো ষ্টুডেণ্ট, এতিয়া তোমালোকক 9 নম্বৰ প্ৰশ্নটিত সুধিছে কিমান চনত অসমত প্ৰথম কয়লা খনিৰ আৱিষ্কাৰ হৈছিল। তো ষ্টুডেণ্ট, এই প্ৰশ্নটিৰ উত্তৰ হ'ব 1825 চনত অসমত কি হৈছিলে, প্ৰথম কয়লা খনিৰ আৱিষ্কাৰ হৈছিলে। এতিয়া তোমালোকক 6 নম্বৰ প্ৰশ্নটিয়ে সুধিছে ভাৰতৰ দক্ষিণ দিশত থকা মহাসাগৰখনৰ নাম কি। তো ষ্টুডেণ্ট, এই প্ৰশ্নটিৰ উত্তৰ হ'ব ভাৰত মহাসাগৰ। তোমালোকক মই মানচিত্ৰত দেখুৱাই দিছোঁ যে এইটো চাইডে কি হয়, দক্ষিণ দিশ বুলি আমি জানো, এইটো চাইডে কি হয়, উত্তৰ দিশ হয়, এইটো চাইডে পশ্চিম দিশ হয়। পশ্চিমক আমি ইংৰাজীত ৱেষ্ট বুলি কওঁ, আমি এনেদৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। তাৰপিছত ইয়াতে আমি চাউথ দক্ষিণ আৰু এইটো চাইডে ইষ্ট, আৰু আমি অসমখন ক'ত থাকে, ইয়াতে থাকে, সেইবাবে আমি নৰ্থ ইষ্টত থাকোঁ বুলি কয়, উত্তৰ পূবত থাকোঁ বুলি কয়। তোমালোকক হয়তো জানা, মই সাধাৰণ জ্ঞানৰ বাবে কৈ দিছোঁ তোমালোকক। তো ষ্টুডেণ্ট, এতিয়া 2 নম্বৰ প্ৰশ্নটিত তোমালোকক খালী ঠাই পূৰণ কৰিবলৈ কৈছে, আৰু ইয়াতে কৈছে গাখীৰ, ফল মূল আৰু যি শাক পাচলিত যথেষ্ট পৰিমাণে কি থাকে, আমি খালী ঠাইত লিখিম যে প্ৰ'টিন থাকে, ভিটামিন থাকে আৰু খনিজ পদাৰ্থ থাকে বুলি আমি লিখিব পাৰিম। তোমালোকক খালী ঠাইটো হৈছে প্ৰ'টিন, ভিটামিন আৰু খনিজ পদাৰ্থ বুলি তোমালোকে লিখিব লাগিব। তো ষ্টুডেণ্ট, এতিয়া 6 নম্বৰ প্ৰশ্ন, যি খালী ঠাই তোমালোকৰ পূৰণ কৰিব লাগে, সেই প্ৰশ্নটোৰ উত্তৰ হ'ব তোমালোকৰ সুঁতি। প্ৰশ্নটো তোমালোকৰ হৈছে ভূমিকম্পৰ ফলত নদীৰ ডেছ সলনি হয়, অৰ্থাৎ ডেছ মানে কি বুজাইছে ইয়াতে, সুঁতি সলনি হয় বুলি কৈছে। তো ষ্টুডেণ্ট, এতিয়া 9 নম্বৰ প্ৰশ্নটি, 9 নম্বৰ যি খালী ঠাই পূৰণ কৰা তোমালোকৰ দিয়া আছে, ডেছ চনত ইয়াণ্ডাবু সন্ধি হৈছিল। তো ষ্টুডেণ্ট, এই প্ৰশ্নটিৰ উত্তৰ হ'ব 1826 চনত কি হৈছিলে, ইয়াণ্ডাবু সন্ধি হৈছিলে। তো ষ্টুডেণ্ট, এতিয়া 9 নম্বৰ প্ৰশ্নটিত তোমালোকক খালী ঠাই পূৰণ কৰাৰ 9 নম্বৰ প্ৰশ্নটি 2 নম্বৰ প্ৰশ্নৰ অসমৰ প্ৰথম ৰে'লপথটো আছিল ডেছ ৰে'লপথ। তো ষ্টুডেণ্ট, ডেছৰ ঠাইত তোমালোকৰ হ'ব ডিব্ৰু শদিয়া ৰে'লপথ কি হৈছিলে, অসমৰ প্ৰথমটো ৰে'লপথ আছিলে। তো ষ্টুডেণ্ট, এতিয়া তোমালোকক 3 নম্বৰ প্ৰশ্নটিত কৈছে চমু উত্তৰ লিখা, আৰু ক নম্বৰ প্ৰশ্নটিত তোমালোকক সুধিছে দুৰ্যোগ বুলিলে কি বুজা, প্ৰথম প্ৰশ্ন। ক নম্বৰ প্ৰশ্নটিত তোমালোকক 2টা ভাগ আছে, প্ৰথম ভাগটোত সুধিছে দুৰ্যোগ বুলিলে কি বুজা, আৰু দ্বিতীয় অংশটোত তোমালোকক সুধিছে অসমৰ প্ৰাকৃতিক দুৰ্যোগটো কি। তো ষ্টুডেণ্ট, আমি দুৰ্যোগ বুলিলে প্ৰাকৃতিক আৰু মানৱসৃষ্ট ঘটনা বা যি পৰিঘটনা, এই পৰিঘটনাসমূহে ভয়াৱহ ৰূপ লৈ প্ৰত্যেক মুহূৰ্ততে পৰিৱেশৰ যি অভাৱনীয় ক্ষতি কৰে, এই ঘটনা বা পৰিঘটনাবোৰক আমি কি বুলিব পাৰোঁ, দুৰ্যোগ বুলিব পাৰোঁ, আৰু বা দুৰ্যোগ বুলি ক'লে আমি সেই ঘটনা বা পৰিঘটনাবোৰকে বুজোঁ। আৰু তোমালোকৰ দ্বিতীয়টো যি অংশ, সেই অংশটোৰ উত্তৰটো হ'ব অসমৰ প্ৰাকৃতিক দুৰ্যোগটো হৈছে কি, বানপানী। তো ষ্টুডেণ্ট, এতিয়া তোমালোকক সুধিছে দুবিধ অসমীয়া গহনাৰ নাম লিখা বুলি কৈছে। তো ষ্টুডেণ্ট, এই প্ৰশ্নটি তোমালোকে সকলোৰে পৰিচিত উত্তৰটো মই লিখিবলৈ যত্ন কৰিছোঁ, জোনবিৰি আৰু গামখাৰু। তোমালোকক মই চিত্ৰৰ সহায়ত দেখুৱাবলৈ যত্ন কৰিম। তো ইয়াতে তোমালোকে হয়তো দেখা পাইছা, ইয়াতে
জোনবিৰি বুলি কয় আৰু ইয়াকে গামখাৰু তোমালোকক চিত্ৰ মই দেখাই দিছোঁ চিত্ৰখনৰ তলতেই তোমালোকৰ নামটো দেখা পাইছা তোমালোকে এইটো জোনবিৰি বুলি কয় আৰু এইটো গামখাৰু বুলি কোৱা হয় তাৰপিছত তোমালোকৰ গ নম্বৰ প্ৰশ্নটিত সুধিছে বাঘ্য প্ৰকল্প থকা দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা তো ষ্টুডেণ্ট প্ৰথমখন হৈছে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু দ্বিতীয়খন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্য প্ৰকল্প ইংৰাজীত প্ৰজেক্ট টাইগাৰ বুলিও কোৱা হয় তো ষ্টুডেণ্ট এতিয়া তোমালোকৰ ঘ নম্বৰ প্ৰশ্নটিয়ে সুধিছে উদ্যোগ গঢ়ি তুলিবলৈ যিকোনো দুটা কাৰকৰ নাম লিখা তো ষ্টুডেণ্ট উদ্যোগ গঢ়ি উঠিবলৈ যিকোনো দুটাহে দিছে মই তোমালোকক চিত্ৰৰ সহায়তে ইয়াতে এটা ধুনীয়াকৈ দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ প্ৰথমটো আমাক লাগিব প্ৰথম বুলি নহয় আমি কৈ গৈছোঁ শ্ৰমিক লাগিব বজাৰ লাগিব উদ্যোগটোৰ ওচৰে পাজৰে বজাৰ থাকিব লাগিব কেঁচা মাল লাগিব আমি ইংৰাজীত ইয়াক ৰ মেটেৰিয়েল বুলি কওঁ আৰু ভূমি লেণ্ড থাকিব লাগিব মূলধন টকাটো থাকিবই লাগিব আমাৰ তাৰপিছত কি লাগিব শক্তি পাৱাৰ যি ইলেক্ট্ৰিচিটি বিদ্যুৎ লাগিব আমাক উন্নত যন্ত্ৰ পাতি আমি যি মেচিন বুলি কওঁ সেইবোৰ লাগিব তাৰপিছত আমাক যাতায়াত লাগিব যাতায়াত থাকিলেহে আমাৰ উদ্যোগলৈ সকলো আমাক দৰকাৰী বস্তুবোৰ আমি উদ্যোগলৈ আনিব পাৰিম আৰু কি কৰিব পাৰিম উদ্যোগৰ পৰাও তেনেদৰে বিক্ৰী কৰিবলৈ সেই উদ্যোগত প্ৰডিউচ হোৱা যিবোৰ উৎপাদিত হোৱা যিবোৰ সামগ্ৰী থাকে সেইবোৰক নিবলৈ আমাক কি লাগে যাতায়াত ব্যৱস্থা বা পৰিবহণ ব্যৱস্থাৰ বহুত প্ৰয়োজন হয় তো ষ্টুডেণ্ট 9 নম্বৰ প্ৰশ্নটি তোমালোকক সুধিছে মণিপুৰ ৰাজ্যত থকা দুখন পাহাৰৰ নাম লিখা তো ষ্টুডেণ্ট প্ৰথমখন হৈছে তোমালোকৰ পাটকাই আৰু দ্বিতীয়খন হৈছে বৰাইল পাহাৰ এই দুখন পাহাৰ ক'ত আছে মণিপুৰ ৰাজ্যত আছে তো ষ্টুডেণ্ট তোমালোকক 4 নম্বৰ প্ৰশ্নটিত সুধিছে যে তলত দিয়া ৰাজ্যকেইখন ৰাজধানীৰ সৈতে লিখা প্ৰথম যি ৰাজ্যবোৰ আমি এইটো চাইডে লিখিছোঁ ইফালে আমাৰ বাওঁফালে আৰু ৰাজধানীটো আমি সোঁফালে লিখিছোঁ তোমালোকে দেখা পাইছা তো ৰাজ্যফালে আমাৰ অসম আছে আৰু অসমৰ ৰাজধানী দিছপুৰ বুলি আমি জানো তাৰপিছত আমাৰ তোমালোকে মই দেখা দিছোঁ মেঘালয়ৰ অসমৰ ৰাজধানী দিছপুৰ হয় তোমালোকক সমানকৈ মই লিখিয়ে দিছোঁ মেঘালয়ৰ ৰাজধানী শ্বিলং হয় ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা আৰু ছিকিমৰ কি হয় গেংটক হয় তাৰপিছত ষ্টুডেণ্ট এতিয়া তোমালোকক চমু টোকা লিখিব দিছে যিকোনো এটা সালোক সংশ্লেষণ তোমালোকৰ তিনিটা দিয়া আছে প্ৰথমটো হৈছে সালোক সংশ্লেষণ আমি এতিয়া সালোক সংশ্লেষণৰ ওপৰত আমি চমু টোকা লিখিম তো তোমালোকে মই কৈ দিছোঁ তোমালোকে শুনি লোৱা সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিতকণাৰ যি উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইড যাক আমি CO2 বুলিও কওঁ আৰু সেই CO2 গেছ কাৰ্বন ডাই অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত উদ্ভিদে যি নিজে খাদ্য প্ৰস্তুত কৰে আৰু সেই প্ৰক্ৰিয়াটোক আমি সালোক সংশ্লেষণ বুলি কওঁ আৰু এই প্ৰক্ৰিয়াৰ জৰিয়তে উদ্ভিদে কি কৰে অক্সিজেন উলিয়াই পেলাই আমাক প্ৰদান কৰে তাৰ পৰা যি অক্সিজেন গেছ উৎপাদিত হয় সেই অক্সিজেন গেছৰ সহায়তে আমি কি কৰিব পাৰি আছোঁ এই পৃথিৱীত জীয়াই থাকিবলৈ পাৰি আছোঁ যিহেতু কি হয় আমি জীয়াই থাকিবলৈ সকলোতে মূলতে প্ৰয়োজন হোৱা যি গেছ সেই গেছটোৱে হৈছে অক্সিজেন তাৰপিছত তো ষ্টুডেণ্ট এতিয়া তোমালোকক খ নম্বৰ প্ৰশ্নটিত সুধিছে পচন সাৰ আৰু আমাৰ যি অলাগতিয়াল আৱৰ্জনাবোৰ জাবৰ জোঁথৰবোৰ সেইবিলাক যি গাঁত খান্দি আমি পুতি পচন সাৰ আমি প্ৰস্তুত কৰিব পাৰোঁ বা প্ৰস্তুত কৰা হয় বুলি কৈছে আৰু ইয়াৰ দ্বাৰা আমি কি কৰিব পাৰোঁ আমাৰ পৰিৱেশক বহু পৰিমাণে পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ আৰু এই পচন সাৰক আমি কিহৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ খেতি কৰাত গছপুলি ৰোৱাটো আমি কি কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ বুলি কোৱা হৈছে তাৰপিছত ষ্টুডেণ্ট তোমালোকক গ নম্বৰ প্ৰশ্নটিত কোৱা হৈছে চিপাহী বিদ্ৰোহ বিষয়ে টোকা লিখিবলৈ দিছে আৰু 1857 চনত এই বিদ্ৰোহ হৈছিলে কিহৰ কাৰণে হৈছিলে ইংৰাজ শাসনৰ বিৰুদ্ধে ভাৰতত এই বিদ্ৰোহ হৈছিল আৰু অসমত হোৱা এই বিদ্ৰোহৰ গুৰি ধৰিছিল মণিৰাম দেৱানে তো ষ্টুডেণ্ট তোমালোকক এটা দৰকাৰী কথা কৈ লওঁ 5 নম্বৰ প্ৰশ্নটিত তোমালোকক দুটা প্ৰশ্ন দিয়া আছে অথবা বুলি দিয়া আছে আৰু এটা প্ৰশ্ন দিয়া আছিলে তো ক প্ৰশ্নটো তোমালোকক সালোক সংশ্লেষণ পচন সাৰ আৰু কিহৰ বিষয়ে লিখিবলৈ দিছিলে চিপাহী বিদ্ৰোহৰ বিষয়ে কিন্তু তোমালোকক যিকোনো এটা বুলি ছাইডত লিখা আছে তোমালোকে সময়বোৰ নষ্ট হ'ব পাৰে এনেই ক্ষতি হ'ব পাৰে কিয়নো অংকটো তোমালোকৰ বহুত সময় লাগি যাব চ' তোমালোকে যিকোনো এটা বুলি দিয়া থকা প্ৰশ্নবিলাকৰ কাষত যিকোনো এটা বুলি দিয়া থাকে যদি তোমালোকে এটা প্ৰশ্নহে লিখি থৈ আহিবা আৰু এতিয়া তোমালোকক অথবা বুলি দিছে তো ষ্টুডেণ্ট তোমালোকে যোনটো নিজৰ ইচ্ছামতে তোমালোকে যোনটো পাৰা
বা তোমালোকৰ যোনটো ভাল লাগে লিখিবলৈ সেইটো তোমালোকে লিখি থৈ আহিব পাৰা। তো অথবাৰ পিছত তোমালোকক আৰু এটা প্ৰশ্ন দিয়া হৈছে, ইয়াতে তোমালোকে দেখা পাইছে গাঁও পঞ্চায়তৰ যিকোনো 3টা কাম উল্লেখ কৰা। তো ষ্টুডেণ্ট, গাঁও পঞ্চায়তৰ প্ৰথমটো কাম হৈছে গাঁও পঞ্চায়ত এলেকাৰ উন্নয়নৰ বাবে বাৰ্ষিক যি পৰিকল্পনা সেই পৰিকল্পনাক প্ৰস্তুতকৰণ কৰা, গাঁও পঞ্চায়তৰ বাৰ্ষিক বাজেটক প্ৰস্তুতকৰণ কৰা, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সাহায্য বিষয়ক কাম কাজ কৰা, তাৰপিছত কৃষি সম্প্ৰসাৰণ, ক্ষুদ্ৰ জলসঞ্চন আৰু ৰাজহুৱা পুথিভঁৰালৰ ব্যৱস্থা কৰা, তাৰপিছত পশুপালন, গোপালন, হাঁহ কুকুৰা পালন, মীন পালন এইবিলাকৰ বিষয়ে মানুহক উৎসাহিত কৰা। তো ষ্টুডেণ্ট, এই বিষয়খিনি মই কিতাপৰ পৰা এইকাৰণে লৈছোঁ তোমালোকৰ যাতে সকলোখিনি বিষয় মই সামৰি ল'ব পাৰোঁ তোমালোকৰ এই প্ৰশ্নখনৰ পৰা, যিহেতু তোমালোকে তাৰ পৰা যিকোনো তোমালোকক ইয়াতে কৈছে হয়তো 3টা কাম যিকোনো লিখিবলৈ কৈছে। তো মই গোটেইকেইটাই তোমালোকক দেখাবলৈ প্ৰয়াস কৰিছোঁ তোমালোকৰ কিতাপৰ পৰা, সেইকাৰণে মই তুলি লৈছোঁ। তো ষ্টুডেণ্ট, ইয়াতে আমি মীন পালনলৈকে পঢ়িছিলোঁ আৰু এতিয়া তোমালোকক কৈ আছে ৰাজহুৱা বাটপথ, নলা নৰ্দমা নিৰ্মাণ কৰা, গ্ৰাম্য বাসস্থান, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা ব্যৱস্থা কৰাও এটা কাম হয় গাঁও পঞ্চায়তৰ। তাৰপিছত খোৱা পানীৰ যোগান গাঁৱত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ব্যৱস্থা, বৃক্ষৰোপণ, ভূমি সংৰক্ষণৰ ব্যৱস্থা লোৱা, তাৰপিছত কি হয় খাদী বস্ত্ৰ উৎপাদন আৰু কুটীৰ শিল্পৰ ব্যৱস্থা লোৱা, এইবিলাকো কি হয় গাঁও পঞ্চায়তৰ কিছুমান দায়িত্ব বা কাম। চ' ষ্টুডেণ্ট, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আমাৰ নেক্সট ভিডিঅ'টো অহালৈকে তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা বুলি আমাৰ আশা থাকিল।